নমস্কাৰ। কবিতাৰ শিৰোনাম আগুনৰ কুঁৱলী। কবি কেশৱ মহন্ত। আবৃত্তিকাৰ গীতাশ্ৰী শইকীয়া। আগুনৰ কুঁৱলী। আগুনৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একো কেনমনি। কুঁৱলী নথকা হলে দেখিলোহেঁতেন বা পতা সোণ বৰণীয়া ধানৰ আচল। দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ আঙুলিয়ে মুঠি মৰা কেচ কেচ চিকমিক খৰ কাচিবোৰ। দেখিলোহেঁতেন বা খোপা বন্ধা মূৰবোৰ ওপৰলে তুলিবৰে সময় নোপোৱা। দেখিলোহেঁতেন বা পতাসোণ পথাৰত লঘু পৰিহাসময় হাঁহিবোৰ তেওঁ হালধীয়া। অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি চাবওতো পাৰিলোহেঁতেন, এই জাক দাৱনিৰ মাজতে আছিলে নেকি সেউতীও মোৰ। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একো কেনমনি। তথাপিতো নোৱাৰিনে গম ল'ব বাৰু, এমুকুৰা তামোলৰ পিক ৰঙা উঠে উঠে ১৭ বছৰ হোৱা মুখ তোল আঘোণৰ ডালিমী দাঁতত ডাঙৰি বনাৰ লগ বিচাৰি বিৰিঙা তেল আৰু হালধিৰ জাহ বুলি ঠেলা মৰা খিল খিল হাঁহি। আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি। আঘোণৰ পথাৰৰ দাৱনিৰ কাম আছে, আঘোণৰ পথাৰত কাম আৰু কাম। আঘোণৰ আকাশেদি কোনোবা বিললে বন কাঢ়ি বনহাঁহ জাকি মাৰি গল। আঘোণৰ আকাশতে উৰুলিৰ ৰাগী আছে, আঘোণৰ আকাশত ৰাগী আৰু ৰাগী। আঘোণৰ বাটটোহে কুঁৱলীৰে ঢকা, মন হাঁহ খেদি খেদি বন শেষ হ'ল। আঘোণৰ কুঁৱলীয়ে বাট ভেটি ললে। বৌদেউ, আপুনি যে কৈছিলে সেউতীৰ কথা, মোৰ কথা সেউতীক কৈছিল জানো? আঘোণৰ কুঁৱলীয়ে দাৱনি ঢাকিলে, আঘোণৰ কুঁৱলীতে সেউতী হেৰালে। ডাঙৰি বান্ধিম বুলি তৰাজৰী তোলাতে থাকিল। ধন্যবাদ।